হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অন্য এটা এপিছ'ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজি আছে 6টা। মই যাবলৈ ওলাইছোঁ তিনিচুকীয়া। তো ব্লগটো বনাই দিছোঁ। ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট দ্য ব্লগ। এতিয়া মোৰ প্ৰথম কাম হৈছে তেলটো ভৰাই লোৱা। তেলটো ডিপুত ভৰাই লওঁ, তাৰপাছত ভিডিঅ'টো ষ্টাৰ্ট কৰিম। 6টা বাজিছে, তেল ডিপু খুলিলে নে নাজানো। যদি খুলিছে ইয়াত ভৰাম, যদি নাই খোলা ডুমডুমাত ভৰামগৈ। খুলিবতো লাগে। নাই, তেল ডিপু এতিয়ালৈকে খোলা নাই। তো এতিয়া ডাইৰেক্ট গৈ আছোঁ ডুমডুমা। তো ৰাতিপুৱা বাইক চলোৱা এটা মজাই বেলেগ। ৰাস্তাত কোনো মানুহ নাই। কি ধুনীয়া, কি মজা। তো কেমেৰাত ভালকৈ অহা নাই, কুঁৱলীটো পৰি আছে, কিন্তু এনেকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে। কৈছোঁ ন, ৰাতিপুৱা মানে ওলাই অহা মজাই বেলেগ। এইটুকুৰা বৰ ধুনীয়া ঠাই মানে দুইফালে গছ আছে, ওপৰতো ঢাকি ৰাখিছে। মজা লাগে তাৰমানে দেখিবলৈ। এতিয়া ৰাতিপুৱা হৈ আছে কাৰণে ভালকৈ ভিউটো অহা নাই। আৰু এইটো হৈছে কাকপথাৰৰ পৰা ডিব্ৰুগড়লৈকে বাইপাছ। তো মই এইফালৰ পৰা যোৱা হ'লেও পালোগৈ হ'লে, বাট নাযাওঁ। মই ডুমডুমাত তেলটো ভৰাই ল'ব লাগিব। আৰু এতিয়ালৈকে দোকানবোৰ খোলাই নাই, ক'ৰবাত এখন দুখন খুলিছে। এইটো 8 নম্বৰ বুলি কয়। তো ইয়াত লিখা আছে তিনিচুকীয়া 27 কিলোমিটাৰ। ইয়াৰ পৰা তিনিচুকীয়ালৈ 27 কিলোমিটাৰ আছে। কেইটা বাজিলে? 6:30। দোকানবোৰ খুলিবলৈতো হৈছে, দোকানবোৰ খোলাই নাই। একো খাই নোহোৱাকৈ আহিলোঁ। ইয়াত ক'ৰবাত কিবা এটা খাই ল'ব লাগিব। আৰু এয়াই পালোহি ডুমডুমা। এইখনে হৈছে ডুমডুমা টাউন। তো দোকানবোৰ খোলা নাই বাৰু, মানুহ চানুহ অহা নাই। ডিপু খোলা আছে চাগে। $310 অঁ। এইফালে গ'লে পায় শদিয়া, কাকপথাৰ, তালাপ। তো এইফালে গ'লে তিনিচুকীয়া। মই এইফালে যাম। তো ক'ৰবাত চাহটো খাই ল'ব লাগিব, একো খাই নাই আহা। তো ক'ৰবাত ক'ত পাম? খোলাই নাই নহয় দোকানবোৰ। ইয়াত পাম নেকি ষ্টেচনত? ইয়াতো খোলা নাই। তো দোকানবোৰ ভালকৈ খোলাই নাই।
এইটুকুৰা ধানচৰা পাইছোঁহি। মানে কৈছোঁ ন, ৰাতিপুৱা বাইক চলোৱা একদম আল্টিমেট নেক্সট লেভেল। তাৰমানে বহুত এটা ধুনীয়া ভিউ পোৱা যায় আৰু হিলাই দিছে। বহুত এটা ধুনীয়া ভিউ পোৱা যায় আৰু মনটো ফ্ৰেছ লাগে। বাট ঠাণ্ডা লাগি আছে। হেলমেটৰ গ্লাছখনো নাই, বতাহটো সোমাই আছে যে পুৰা ঠাণ্ডা লাগি গৈছে। এইখন হৈছে মাকুম অভাৰব্ৰিজ। এইফালে গ'লে আপোনাৰ তিনিচুকীয়া টু ডিব্ৰুগড় ওলাইগৈ। আৰু মই অথনি বাইপাছটো দেখাইছিলোঁ যে, সেইটো ৰাস্তা দি আহিলে ইয়াত ওলালোহি হ'লে। তো এইফালে নাযাওঁ, বাইপাছ হৈ এইফালৰ পৰাই যাওঁ। ডাঙৰ গাড়ীবোৰ আহিবলৈ হ'ল আৰু ইমান স্পীড যায়, একদম মানুহ চানুহ হিলাই থৈ যায়। অলপ লাহে লাহে যাব লাগে। ছাইডত সৰু ল'ৰা ছোৱালী আছে। এক্সিডেণ্ট বোলা বস্তুটো কেতিয়া ঘপককৈ হৈ যায় ক'ব নোৱাৰিতো। ঘপককৈ পোৱালি এটা মাজত আহি দিব, চেছ। তো সাৱধানে চলাব লাগে। ফ্ৰী পাইছোঁ, ফ্ৰী পূৰা খোলা ৰাস্তা বুলি স্পীড চলালেতো নহয়, তো অলপ চাই চিতি চলাব লাগে আৰু। তো এইটো হৈছে মাকুম ষ্টেচন। মাকুম পালোহি মই। তো ইয়াৰ পৰা তিনিচুকীয়ালৈ বেছি দূৰ নাই। তো আজি মনটো কিবা এটা ভাল লাগি আছে। ঘপককৈ টাৰ্ণিং লৈ লৈছে, হৰণ চৰণ নাই। এইটোৱে এক্সিডেণ্ট বুলি কয়। এতিয়া ঘপককৈ দেখিছিলে নহয় কি হৈছিলে। তো চবফালে চাই ল'ব লাগে, গম পাইছে নাই? আগত কি আহি আছে, পিছফালে কি আহিছে। অকল নিজৰ মতলবত গৈ থাকিলেতো নহয়। সি দুখ পোৱাটো বেলেগ কথা, তাৰ কাৰণে যে আন বেলেগ কোনোবাই দুখ পাব সেইটোও নাভাবে। তো ভাবিব লাগে যে মোৰ কাৰণে আনে কোনো দুখ নাপাওক, মানে আনে কষ্ট নাপাওক, সদায় সেইটো চিন্তা কৰিব লাগে। গাড়ীবোৰ কৈছোঁ ন, আজিকালি একদম মাৰো যেন কৰি দিয়ে। তো ফাইনেলি তিনিচুকীয়া সোমাইছোঁ। শিখৰ এডভাৰটাইজ। তো এইখনে হৈছে তিনিচুকীয়া টাউন। ডিব্ৰুগড় ধেমাজি চব চিঞৰি থকা পাব। अरे भाई साहब, अरे भाई। তো মই এতিয়া প্ৰথম যাম তিনিচুকীয়া নিউ ষ্টেচন। নিউ ৰেল ষ্টেচন, নিউ ষ্টেচন নহয়। ষ্টেচনটো ধেৰ থাকে, অটো ষ্টেচন, বাছ ষ্টেচন, মেজিক ষ্টেচন। তো মই যাম তিনিচুকীয়া ৰেল নিউ ষ্টেচন। ভাই সাহাব, ৰাতিপুৱা ইমান জাম লাগিছেই। তো এইটো হৈছে নিউ ষ্টেচন। তো মই ইয়াতে সোমাম আৰু এতিয়া মই ভিডিঅ'টো সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে
লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহি মই পাই গ'লোগৈ নিউ ষ্টেচন। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো অহা কাইলৈ লগ পাই আছোঁ বেলেগ এটা এপিছ'ডত।